আপোনালোকক মই গোটেইকেইখন প্লেনৰ নাম ক'লো, কোন কোন নাম্বাৰ ক'ত ক'ত প্ৰেজেণ্ট থাকিলে কোনকেইখন প্লেন কমপ্লিট হয় আৰু কোনকেইখন প্লেনৰ নাম কি কি মই আপোনালোকক বুজালো। এতিয়া ফাৰ্ষ্ট প্লেনখনৰ কথা কওঁ। প্ৰথম প্লেনখন কি আছিলে? মাইন প্লেন। মাইন প্লেনখনৰ নাম্বাৰ কেইটা কি? 4, 9 আৰু 2। 4, 9, 2 যাৰ কমপ্লিট থাকে, তিনিটা নাম্বাৰ কোনোবাৰ পাৰ্চনেল গ্ৰিডত যদি তিনিটা নাম্বাৰ সম্পূৰ্ণ হৈ থাকে, তেতিয়া সেই প্লেনখন 100% এক্টিভ বুলি কোৱা যায়। তেতিয়া তেনেকুৱা এখন যিহেতু নামটোৱে মাইন প্লেন, তেওঁলোকৰ মাইণ্ড পাৱাৰটো, মানসিক তেওঁলোকৰ ক্ষমতাটো খুব ভাল হোৱা দেখা পোৱা যায়। গতিকে তেওঁলোক সাধাৰণতে জিনিয়াছ হয়, ইণ্টেলেকচুৱেল হয় আৰু ইণ্টেলিজেণ্ট খুব বেছি হয়। আৰু তেওঁলোকে ফেক্সুৱেল কিছুমান কথাৰ ওপৰতহে, সত্যতাৰ ভিত্তিতহে তেওঁলোকে সিদ্ধান্তবিলাক লোৱা দেখা যায়। আৰু বয়সৰ যিকোনো সময়তে তেওঁলোকে শিক্ষা দীক্ষা গ্ৰহণ কৰিব পৰা, যিকোনো শিক্ষা ল'ব পৰা বয়সৰ যিকোনো সময়তে তেওঁলোকৰ ক্ষমতা থাকে। আৰু লজিকেল হয়, চব কথা লজিকৰ ওপৰত ভিত্তি কৰি তেওঁলোকে চব কথাৰ ডিচিশ্যন লয়। আৰু তেওঁলোকৰ জীৱনৰ শিক্ষা দীক্ষাও খুব ভাল হোৱা দেখা যায়। খুব ভাল বিদ্যাৰ্থী বা খুব ভাল শিক্ষাৰ্থী বিলাকৰ এই প্লেনখন কমপ্লিট হোৱা দেখা যায়। আৰু জীৱনত সিদ্ধান্ত লোৱা তেওঁলোকৰ ভাল হয়। যদি এই প্লেনখনত অকল 4টো প্ৰেজেণ্ট থাকে, 9 আৰু 2 এই দুটা যদি এবচেণ্ট থাকে, তেওঁলোকৰ কেনেকুৱা হয়? তেওঁলোকে ফ্লেক্সিবল ইন নেচাৰ, তেওঁলোকৰ স্বভাৱ চৰিত্ৰ ফ্লেক্সিবল হয়। তেওঁলোকে খুব ৰিজিড নহয়, ফ্লেক্সিবল হয়। তেওঁলোকো ইণ্টেলিজেণ্টে হয়, তেওঁলোকো খুব ইণ্টেলিজেণ্ট পাৱাৰটো তেওঁলোকৰ থাকে। আৰু জীৱনত কোনো তেওঁলোকৰ ডাৰ্ক চাইড, গ্ৰে এৰিয়া জীৱনত তেনেকুৱা কোনো নাথাকে। আৰু যিবিলাক মেনিপুলেটিভ মানুহ, যিবিলাকে কথা মেনিপুলেট কৰে, তেনেকুৱা ধৰণৰ মানুহৰ সংগ তেওঁলোকে ভাল নাপায়। আৰু তেওঁলোকে খুব কষ্ট কৰে, হাৰ্ড ৱৰ্কাৰ হয় তেওঁলোকে। আৰু জীৱনত কিন্তু তেওঁলোকে কিছুমান ষ্ট্ৰাগল ফেচ কৰিবলগীয়া হয়। ষ্ট্ৰেইট ফৰৱাৰ্ড চৰিত্ৰৰ হয়। শ্বেয়াৰ মাৰ্কেট আদিত ইনভেষ্ট কৰিলে তেওঁলোকৰ লাভ হোৱা দেখা যায়। তেওঁলোকৰ বিভিন্ন কিছুমান এছেট, ফিক্সড এছেট কিছুমান তেওঁলোকে জীৱনত একুৱায়াৰ কৰিব পাৰে। আৰু জীৱনৰ প্ৰথম ভাগৰ পৰাই তেওঁলোকে ছাকচেছ লাভ কৰে জীৱনত। খালি তেওঁলোকে মিছ আণ্ডাৰষ্টেণ্ডিং কৰে কিছুমান বস্তু, কথাত সাধাৰণতে সহজতে মিছ আণ্ডাৰষ্টেণ্ডিং, ভুল বুজাবুজিৰ কিছুমান চিকাৰ হোৱা তেওঁলোকে দেখা যায়। আৰু এটা তেওঁলোকৰ নিগেটিভ কথা হ'ল, তেওঁলোকে শুদ্ধ সময়ত প্ৰপাৰ অপৰচুনিটি নাপায়। অপৰচুনিটি তেওঁলোকে লাভ কৰা তেওঁলোকৰ সময়ৰ খেলি মেলি হয়। যিটো সময়ত যিটো পাব লাগিছিলে, সেই সময়ত সেই বস্তুটো তেওঁলোকে নাপায়। আৰু এতিয়া কওঁ, কাৰোবাৰ যদি 9টো অকল প্ৰেজেণ্ট থাকে, 4 আৰু 2 কাৰোবাৰ যদি প্লেনত এবচেণ্ট থাকে, তেতিয়া তেওঁলোক কি হয়? তেওঁলোক খুব ৰিলিজিয়াছ, খুব ধাৰ্মিক চৰিত্ৰৰ হয়। আৰ্টিষ্ট বা কলা লগত জড়িত লোকসকল, তেনেকুৱা ধৰণৰ অকল 9 নাম্বাৰ থকা লোকসকল তেনেকুৱা হয়। তেওঁলোকৰ খুব শ্বৰ্ট টেম্পাৰ হয়, সহজতে খং উঠে, খঙাল ব্যক্তি হয়। আৰু ডনেশ্যন কৰি ভাল পায় তেওঁলোকে। কোনোবাই কিবা এটা বিচাৰিলে বা যিকোনো চেৰিটি বা ডনেট আদি এইবিলাকত তেওঁলোকৰ ৰাপটো বেছি দেখা পোৱা যায়। আৰু সকলো কথা অন্তৰৰ পৰা চিন্তা কৰে। থিংক ফ্ৰম হাৰ্ট বুলি কয়, মানে অন্তৰৰ পৰা তেওঁলোকে কথাবিলাক চিন্তা কৰে। আৰু ছচাইটিৰ কাৰণে তেওঁলোকে খুব ভাল। ছচাইটিত কিবা এটা তেওঁলোকে অৱদান আগবঢ়াবৰ কাৰণে সদায় তৎপৰ হৈ থাকে। আৰু ছচাইটিৰ কাৰণে, সমাজৰ কাৰণে তেওঁলোকে কাম কৰি যোৱা দেখা যায়। এতিয়া কওঁ, যদি কাৰোবাৰ নাম্বাৰ 2টো প্ৰেজেণ্ট থাকে, 4 আৰু 9 এবচেণ্ট থাকে গ্ৰিডখনত, মাইণ্ড প্লেনত 4 আৰু 9 এবচেণ্ট থাকে, অকল 2টো যেতিয়া থাকে, তেতিয়া তেওঁলোক কি হয়? তেওঁলোক নাম্বাৰ 2টো চন্দ্ৰক বুজায়। সেইকাৰণে তেওঁলোকে খুব কেয়াৰিং চৰিত্ৰ হয়, খুব কেয়াৰিং নেচাৰ। আৰু ফেমিলি অৰিয়েণ্টেড, নিজৰ পৰিয়ালৰ ক্ল'জ ফেমিলিখিনিৰ প্ৰতি তেওঁলোক টানটো খুব বেছি। ফেমিলিৰ পৰা দূৰ হৈ তেওঁলোকে থাকিবলৈ খুব বেয়া পায়। আৰু চিম্পল লিভিং, তেওঁলোকে একদম চিম্পল পাৰ্চন হয়। তেওঁলোকে জাক জমকতা খুব ভাল নাপায়। আৰু যিকোনো সিদ্ধান্ত ফেমিলিক সন্মুখত ৰাখি বা ফেমিলিক কথা চিন্তা কৰিহে যিকোনো সিদ্ধান্ত লয় তেওঁলোকে। আৰু পৰিয়ালৰ লগত কনচাল্ট কৰি যিকোনো সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰা দেখা পোৱা যায়। আৰু কাৰোবাৰ যদি 4 আৰু 9টো প্ৰেজেণ্ট থাকে, 2 এবচেণ্ট থাকে, তেতিয়া তেওঁলোক কি হয়? তেওঁলোকে স্বাস্থ্যৰ লগত সদায় যুদ্ধ কৰিবলগীয়া হয়। তেওঁলোকৰ মাজে মধ্যে স্বাস্থ্যৰ অৱনতি প্ৰায় দেখা পোৱা যায়। তেওঁলোকৰ খুব ষ্ট্ৰেছ বেছি হয়। শৰীৰৰ তলৰ অংশ, ভৰিৰ বিশেষকে ভৰি, আঁঠু এইবিলাকৰ বিষ বেদনা আদি তেওঁলোকৰ
হ'ব পাৰে আৰু জীৱনত কোনো এটা লিগেল মেটাৰ আইনৰ ওচৰত কেতিয়াবা যাবলগীয়া হ'ব পাৰে তেওঁলোকৰ তেনেকুৱা ধৰণৰ চিটুৱেশ্যন আহিব পাৰে কাৰোবাৰ যদি 4 আৰু 2 প্ৰেজেন্ট থাকে 9 টো এবসেন্ট থাকে কি হয় তেওঁলোকে জীৱনত বেয়া সংগৰ সংস্পৰ্শত আহিব পাৰে গতিকে এনে ধৰণৰ লোক সদায় সংগ সিলেকশ্যন কৰাত খুব সাৱধান কোম্পানী সিলেকশ্যন কৰাত খুব সাৱধান হোৱা দৰকাৰ তেওঁলোকে বেয়া সংগৰ লগত ইনভলভ হোৱাৰ সম্ভাৱনা বেছি থাকে আৰু জীৱনত কেতিয়াবা অপবাদৰ সন্মুখীন হ'ব পাৰে ব্লেম আদি তেওঁলোকৰ জীৱনত হোৱাৰ সম্ভাৱনা আদি দেখা পোৱা যায় কিন্তু তেওঁলোক খুব ইন্টেলিজেন্ট বুদ্ধিমত্তা তেওঁলোকৰ বেছি থাকে আৰু জীৱনত ফেমিলি প্ৰব্লেম কিছুমান দেখা পোৱা যায় বিশেষকৈ তেওঁলোকৰ সৰু ভাই ভনী আদিৰ লগত ৰিলেটেড বা মাতৃৰ লগত ৰিলেটেড কেতিয়াবা সমস্যা দেখা পোৱা যায় কাৰোবাৰ যদি 9 আৰু 2 প্ৰেজেন্ট থাকে 4 টো এবসেন্ট থাকে তেওঁলোকৰ কি হয় তেওঁলোকে জীৱনত সমাজৰ কাৰণে খুব কাম কৰি যোৱা মানুহ হয় তেওঁলোকে লাভ ৰিলেশ্যনশ্বিপত প্ৰেম ভালপোৱা আদিৰ ক্ষেত্ৰত তেওঁলোকে সমস্যাৰ সৃষ্টি হয় প্ৰেম ভালপোৱাত কেতিয়াবা তেওঁলোকৰ অসুবিধা দেখা পোৱা যায় বিশেষকৈ ফিমেল সকলৰ কথা কৈছো তেওঁলোকে বিশেষকৈ প্ৰেম ভালপোৱাত আজি তেওঁলোকৰ অসুবিধা হয় জীৱনত তেওঁলোকে কেতিয়াবা খুব মুধাফুটা ব্যক্তি পাৱাৰফুল মানুহৰ পৰা তেওঁলোকে সহায় লাভ কৰে আৰু তেওঁলোকে খুব স্পিৰিচুৱেল ধৰ্মৰ প্ৰতি তেওঁলোক খুব ইনক্লাইন হোৱা দেখা পোৱা যায় আৰু কাৰোবাৰ যদি গোটেই মাইণ্ড প্লেনখনে এবসেন্ট 4, 9, 2 গোটেইকেইটা যদি তেওঁলোকৰ এবসেন্ট সেই প্লেনখন খালী হৈ থাকে তেওঁলোকে জীৱনত সিদ্ধান্তবিলাক ব্ৰেইন ইউজ কৰি নলয় অন্তৰ পৰা সকলো সিদ্ধান্ত লয় গতিকে সিদ্ধান্ত তেওঁলোকে কেতিয়াবা ভুল হোৱাৰ সম্ভাৱনা দেখা পোৱা যায় তাৰ পিছৰ নেক্সট গ্ৰীডখনৰ হাৰ্ট প্লেনৰ বিষয়ে